365 ডিজিটেল নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ শ্ৰমিক বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ চলাব অভিযান ডিজিপি জিপি সিঙক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকা লৈ গাঁৱে গাঁৱে ঘূৰিব আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এতিয়া এই তথ্য প্ৰকাশ কৰিছে গতিকে সাৱধান যিসকলে বাল্য বিবাহ কৰিছে খুদাই নেৰে অসম আৰক্ষীয়ে মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ শ্ৰমিক বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ চলাব অভিযান ডিজিপি জিপি সিঙক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা জনাইছে গতিকে সাৱধান যিসকলে বাল্য বিবাহ কৰিছে কাকো গুদাই নেৰিব এবাৰ অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ শ্ৰমিক অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ এবাৰ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী বাল্য বিবাহ যিসকলে কৰিছে সেইসকলক খুদাই এৰা নহ'ব এনেধৰণৰ এতিয়া এয়া দেখিবলৈ পোৱা গৈছে অভিযান চলাইছে ডিজিপি জিপি সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ শ্ৰমিক বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ চলাব অভিযান ডিজিপি জিপি সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে আচলতে আৰক্ষীয়ে ঘূৰিব তালিকা লৈছে হাতত দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকালৈ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী আৰু অবৈধ শ্ৰমিক য'তে পায় সেই স্থানতে আচলতে গ্ৰেপ্তাৰ কৰিব বুলি জানিব পৰা গৈছে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কথাত দেখিবলৈ পোৱা গৈছে কঠোৰ হৈছে পুনৰ এতিয়া নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত লাইভ যোগে এই কথা জনাইছে অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ এইবাৰ আৰক্ষী যাব আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পুনৰবাৰ এই অভিযান আৰম্ভ হ'ব যিহেতু পৰৱৰ্তী পূৰ্বেও আমি দেখিবলৈ পাইছিলোঁ এই অভিযান চলাইছিলে আৰু বহু অবৈধ শ্ৰমিক গ্ৰেপ্তাৰ কৰা হৈছিলে হাজাৰ হাজাৰ অবৈধ শ্ৰমিক আৰক্ষীৰ জালত পৰিছিলে পূজাৰী কাজী সকলোকে গ্ৰেপ্তাৰ কৰা হৈছিলে বুলি জানিব পৰা গৈছে আৰু বৰ্তমান সময়ত নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ শ্ৰমিক বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পুনৰ অভিযান চলাব ডিজিপি জিপি সিঙক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এতিয়া এই কথা ঘোষণা কৰিছে আমাৰ ওচৰত সেই মন্তব্য আহি পৰিছে কি কৈছে তেওঁ শুনো আহক আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে গতিকে সাৱধান যিসকলে অবৈধভাৱে বিবাহ কৰিছিলে বা যি বাল্য বিবাহ কৰিছিলে সেইসকল লোকক খুদাই এৰা নহ'ব আৰক্ষীয়ে পুনৰ অভিযান চলাব হাতত তালিকা লৈ গাঁৱে ভূঞে ঘূৰিব এবাৰ আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিজিপি জিপি সিঙক এইবাৰ নিৰ্দেশ দিছে কঠোৰ হৈছে অসম আৰক্ষী খুদাই নেৰিব বাল্য বিবাহ কৰা লোকক বাল্য বিবাহৰ বিৰুদ্ধে যি অভিযান সেই অভিযান পুনৰ আৰম্ভ হ'ব আৰু নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ স্বামী যিসকলে বাল্য বিবাহ কৰিছে সেই লোকক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীক পুনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে এই কথা স্পষ্ট কৰিছে
বিয়া দিয়া বা বিয়া কৰোৱা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে এনেধৰণৰ মন্তব্য এনেধৰণৰ ঘোষণা আমি স্পষ্টকৈ শুনিবলৈ পাইছোঁ ফেচবুকত লাইভ যোগে তেওঁ এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নিৰ্দেশ দিছে গাঁৱে ভূঞে হাতত তালিকা লৈ ঘূৰিব অসম আৰক্ষী পুনৰবাৰ শুনাব বিচাৰিছোঁ সেই মন্তব্য কি কৈছে তেওঁ ফেচবুকত লাইভ যোগে হাতত ল'ব লাগিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব আমাৰ